এতিয়া চোৱা আমি আয়তীয় ঘনকৰ ব্যৱহাৰিক পদ্ধতিয়ে মুঠ পৃষ্ঠকালি কেনেকৈ নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আজি আমি চাম দেই তোমালোকৰ সৈতে আলোচনা কৰিম যিহেতু আমি পঢ়িলোৱে হয় নহয় ফৰ্মুলাটো পঢ়িলোঁ আমি অংক কৰিছোঁ কিন্তু ব্যৱহাৰিক পদ্ধতিৰে আজি কেনেকৈ আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে সেয়াই হ'ব আমাৰ পৰীক্ষাৰ উদ্দেশ্য আৰু তাৰ বাবে প্ৰয়োজনীয় সঁজুলি লাগিব আৰ্ট পেপাৰ স্কেল পেঞ্চিল ৰবৰ ৰং পেঞ্চিল কেঁচি ফেভিকল চেলোটেপ হ'বনে এতিয়া চোৱা এই যে আয়তীয় ঘনকটো আমি কেনেকৈ পালা তোমালোকে এনেকুৱা চোৱা দিশ পূৰণ প্ৰস্থৰ আমি কি কৰিছোঁ এই অংশটো দেখিছা এনেকৈ এটা চিত্ৰ বনাই লৈছোঁ কিতাপত থকা নিচিনা এইটোৰ পৰাই আমি এই আয়তীয় ঘনকটো বনাইছোঁ বা এনেকুৱা আয়তীয় ঘনক এটাক তোমালোকে যদি এনেকৈ কাটি দিলে কি হ'ব তেতিয়া তোমালোকে এনেকুৱাই পাবাগে হ'বনে এতিয়া চোৱা আয়তীয় ঘনকটোত আমি কি জানো তোমালোকক মই শ্ৰেণী কোঠাটো দেখুৱাইও কৈছিলোঁ নাই আয়তীয় ঘনকত আমি কি পাওঁ দিশ পূৰণ প্ৰস্থৰ দুখন তল পাওঁনে নেপাওঁ হা এতিয়া চোৱা আয়তীয় ঘনকটোৰ সৰ্বমুঠ 6খন তল আছে বুলি আমি জানো আৰু দিশ পূৰণ প্ৰস্থৰ আমি যে 2খন তল পাইছিলোঁ আৰু 2খন সমান তল পাওঁ সেইকাৰণে দুয়োখনতে আমি হালধীয়া ৰং দিছোঁ চোৱা তাৰ সৰ্বমুঠ কালি কি হ'ব এখন পৃষ্ঠৰ কালি যদি এটা আয়তৰ কালি যদি দিশ পূৰণ প্ৰস্থ হয় তেতিয়াহ'লে 2খনৰ কালি কি হ'ব 2 পূৰণ দিশ পূৰণ প্ৰস্থ হ'বনে নাই তাৰপিছতে চোৱা ইয়াত আমি কি কৰিছোঁ দিশটো লৈছোঁ 8 চেণ্টিমিটাৰ আৰু ইয়াৰ উচ্চতাটো লৈছোঁ 4 চেণ্টিমিটাৰ তেনেকুৱা আমি 2খন তল পাইছোঁ লেংথ আৰু হাইটৰ 2খন তল পাইছোঁ হয় নহয় এই 2খন তলৰ কালি কি হ'ব L × H টোতো আমাৰ এখন তলৰ কালি হয় নহয় তাৰমানে আমাৰ দিশ পূৰণ উচ্চতাটো এখন তলৰ কালি আৰু তেতিয়াহ'লে 2খন তলৰ কালি আমি কি পালোঁ 2 × L × H 2খন তল পালোঁ তোমালোকক ক'লোঁ দিশ পূৰণ প্ৰস্থ 2খন তল পাইছোঁ দিশ পূৰণ উচ্চতা আৰু 2খন তল পাম প্ৰস্থ পূৰণ উচ্চতা হ'বনে প্ৰস্থ পূৰণ উচ্চতা এতিয়া চোৱা এই গোটেইটোৰ যে পৃষ্ঠকালি লাগে এই গোটেই আয়তীয় ঘনকটোৰ পৃষ্ঠকালি লাগে মানে মুঠ পৃষ্ঠকালি দেই 6খন তলৰ মুঠ পৃষ্ঠকালি তেতিয়া কি হ'ব ইয়াৰ 2খন আছে ইয়াৰ 2খন আছে ইয়াৰ 2খন আছে নাই তে 2টো কমন আহিবনে নিশ্চয় 2টো কমন আহিলে তাৰপিছতে কি হ'ব এই গোটেইকেইটাক আমি যেতিয়া যোগ কৰি দিলে কি হ'ব LB + LH + BH হয়নে তাৰমানে দিশ পূৰণ প্ৰস্থ যোগ দিশ পূৰণ উচ্চতা যোগ প্ৰস্থ পূৰণ উচ্চতা বুজি পালা এইটো হৈ গ'ল আমাৰ যদি আমি দৈৰ্ঘ্যটো L ধৰোঁ প্ৰস্থটো B ধৰোঁ আৰু উচ্চতা যদি H ধৰোঁ তেনেকুৱা এটা আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি হ'ব এতিয়া চোৱা এতিয়া তোমালোকৰ কি হ'ল ইয়াত আয়তীয় ঘনকটোৰ দিশ প্ৰস্থ আৰু উচ্চতাৰ জোখটো আমি কি লৈছোঁ আমি দিশটো লৈ ল'লোঁ এইটো দিশ দেই এনেকৈ চোৱা এইটো হৈছে দিশ এইটো হৈছে 8 চেণ্টিমিটাৰ দেই এইটো হৈছে প্ৰস্থ এইটো হৈছে 6 চেণ্টিমিটাৰ আৰু এই টুকুৰা হৈছে উচ্চতা দেখিছানে এইটো উচ্চতা হয় নহয় এইটো হৈছে 4 চেণ্টিমিটাৰ এইটো এতিয়া আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি উলিয়াবৰ কাৰণে আমি ফৰ্মুলা মতে বহাই দিছোঁ 2 আৰু দিশ পূৰণ প্ৰস্থ 8 পূৰণ 6 প্লাছ দিশ পূৰণ উচ্চতা 8 পূৰণ 4 প্লাছ প্ৰস্থ পূৰণ উচ্চতা প্ৰস্থটো হৈছে 6 আৰু উচ্চতা হৈছে 4 এতিয়া 8 6 গুণ 48 8 4 গুণ 32 আৰু 6 4 গুণ 24 গোটেইকেইটা আমি যোগ কৰি পালোঁ 104 আৰু 2ৰে যেতিয়া 104 পূৰণ কৰিম 208 পাম এটা বস্তু তোমালোকক দেখুৱাই দিওঁ চোৱা এই যে আয়তীয় ঘনকটো 6খন পিঠি বুলি কৈছোঁ 6খন পিঠি যে এই সমান এতিয়া চোৱা মই এইটো কাটি দিম দেই কাটিলে তোমালোকে তেতিয়া গম পাবা যে পিঠিকেইটা একদম সমান দুখন পৃষ্ঠ একদম সমান এতিয়া চোৱা ইয়াৰ কটা হৈ গ'ল দেখিলা এইটো L × B চোৱা এইকেইটা সমান হৈছেনে এই দুটা পালোঁ আমি আকৌ এইটো চোৱা L × H সমান হৈছেনে তাৰপিছতে আকৌ এইফালে চোৱা ব্ৰেথ × হাইট সমান হৈছেনে হৈছে ব্ৰেথ × হাইটৰ সমান হৈছে ন এতিয়া তোমালোকে চোৱা এইটোকে এতিয়া প্ৰেক্টিকেল হিচাপে তোমালোকে মোক জমা দিবা ধুনীয়াকৈ কৰি পেলাই হ'ব তোমালোকে এনেকৈ 3খন পেপাৰ কাটিবা দেই সমানে জোখ লৈ কাটিবা একে ৰং দিবা দি পেলাই এনেকুৱা আয়তীয় ঘনক এটা বনাই জমা দিবা দেই এইটো আমি লাগিব আমাক প্ৰেক্টিকেলি তোমালোকে জমা দিব লাগিব আৰু তাৰ পাছতে চোৱা এইটো ইয়াত যে আমি L × B 2খন পিঠি পাইছোঁ সেইটো তোমালোকে এনেকৈ বেলেগকৈ কাটি আঠা লগাই দিবা
দেই এই অংশটোত তোমালোকৰ যিটো বগা অংশ থাকিব তাত সদায় প্ৰেক্টিকেলৰ তোমালোকে কামবোৰ কৰা নকৰা কৰা এইটো তোমালোকে আয়তীয় ঘনকৰ কাৰণে যিটো আমাৰ সজ্জা এইটোৱে মানে আয়তীয় ঘনক বনাব হ'লে তোমালোকে এনেকেই এইটো সজ্জাতে কাটিব লাগিব হয়নে সেইটো তোমালোকে এনেকৈ ৰং কৰি লগাবা আৰু এইফালে চোৱা এনেকৈ দুখন যে পিঠি পাইছা সেইটো লগাই দিবা লগাই লিখিও দিবা দেই কোনটো L/H কোনটো L/B আৰু কোনটো B/H লিখি পেলাই এনেকৈ লগাই পেলাই এইফালে এই কথাখিনি সুন্দৰকৈ লিখি প্ৰেক্টিকেলটো জমা দিবা হ'ব ধন্যবাদ